করছে মই জনতা দল ইউনাইটেড JDU আমার সভাপতি নীতিশ কুমার দলের এবার আসামত প্রথম এবার খেলিছে আর আমি আসামত 40টা মান সিটত মোটামুটি খেলিব পারছো তার ভিতৰত মই সিল্লি 31 নং ST সিল্লি সমষ্টিপুলা মই নিজ ক্যান্ডিডেট হৈ পেলাই বহুত আনন্দ হৈছে আৰু মই আশা আছো আজিৰ দিনত মই বিপুল ভোটত মই জিতি যাম এইটো মই 100% মই বিশ্বাস আছো মই আজি জাস্ট মানে নমিনেশনটো কয়েকজন মানুহ লৈ পেলাই মাত্ৰ কৰিম বুলি ভাবছে কথাবি আমাৰ মোক ভাল পাৱা মানুহবিলাক মোক সাৰা নাই কথাবি মোৰ পিছে আইয়া মোক মদত কৰিছে তাৰ কাৰণে বহুত ধন্যবাদ যাচিছো আৰু মই আজি নমিনেশন পত্ৰটো দি দিম তাৰপিছত আমি শর্ট টাইম ভিতৰতে আমি কেনেকা স্টেপত আগবাঢ়িব পাৰে এইটো আমি হাইকমান্ড পৰা নিৰ্দেশ লৈ আমি আগবাঢ়িম আৰু আমি আজি আশা আছো আমাৰ লগত বহুত খাচেৰ মানুহ আমাক ভাল পাই আহিছে কালি বড়োসকলে নহয় মোৰ লগত আদিবাসী হওক আৰু মুছলিম ভাইসকলে আৰু মেঘালী ভাইসকলে বহুত মানে জাতি মোক আদৰণি জনাইছে আৰু মোক ভাল পাই মোৰ লগত আহিছো কিমান ভোটে দি জয়যুক্ত হ'ব বিচাৰিছে মই মোটামুটি মই 20,000 মান বেছি ভোটত মই জিতি যাম কিয়নো আজিৰ দিনত দেখা যায় মানে যাওয়া 17 বছৰত BPF সরকারে যেনেকা করাপশন করছে এইটো লৈ এগেইনস্টত আৰু আজিৰ দিনত নতুনকে মানে UPPL সরকার প্রমোদ সরকারে আজিৰ দিনত একে পুখুৰী মাছ নিচিনা একে আৰু এই সিস্টেমত আগবাঢ়ি আছে এইটো আজিৰ দিনত ৰাইজসকলে মানে বুজিবলৈ বাকী নাই এটা সম্পূৰ্ণ ৰাইজে আপোনাক কিয় ভোট দিব মোক ভোট দিব নিশ্চয় মোক ভাল পায় মোক মানে নতুন মানে কিবা আশা কৰি পেলাই মোক বিশ্বাস আছো কিয়নো আজি চন্দন ব্ৰহ্ম BPF ক্যান্ডিডেট তাক বহুতবাৰ ৰাইজসকলে মানে ময়ো মানে নিজে মূল্যবান ভোটটো দি পেলাই তাক জিতাই দিছে আৰু মন্ত্ৰীও কৰিছে নাথায় কিন্তু মোক ৰাইজসকলক এই চন্দন ব্ৰহ্ম ইমান কষ্ট কৰি পেলাই সারা দিন সকালে 5টা বজাত আহি পেলাই ইমান কষ্ট কাম সাৰিয়া আহি পেলাই ৰাইজসকলে মানে নিজে মূল্যবান ভোটটো দি পেলাইও মানে চন্দন ব্ৰহ্ম এইটো বুজি নাপাইলে এই নিজে এই যে আমার সাধারণ মানুষ গরিব মানুষ কি হয়েছে কি হয় নাই কি দুখ আছে কি আঘাত আছে এইবিলাক তার চাবার কারণে টাইম না পাইলে এইজনে ময়ো একজন সাধারণ মানুষ হয়ে পেলাইও ময়ো এই আজিৰ দিনত এই নমিনেশন পত্ৰটো মই আগবাঢ়িছে মই আজিৰ দিনত মই জিতিলে আৰু মই প্ৰথমে মই মোৰ মা বা আমার আইমাতৃ অকলে গরিব মানুহবিলাক কেনেকা দুগত ফুৰি আছে তাৰ কি লাগে তাৰ কি অসুবিধা হৈছে মই প্ৰথম এইটো চাম মোৰ সমষ্টিও প্ৰথম চাম আৰু মই মূল্যবান ভোটত মোক যদি দে মই মূল্যবান ভোট দিয়া মানুহবিলাক মই বুলি নাযাম আজিৰ দিনত চন্দন ব্ৰহ্ম ইমান বছৰ জিতি পেলাই ওই নিজে সমষ্টি বাদ দি পেলাই বেলেগ সমষ্টিত নিজে মানে সাধারণ মানুষ এই যে হাজার লাখ তো চিন্তা না করে মানে ক্ৰ বিজনেছত এই দান্দা মাৰিছে এইটো তাৰ মই এইটো মহাপাপ বুলি মই জানো এইটো এই লাইনত মই নাযাওঁ সম্ভৱ হয় নিশ্চয় তাক মানে পাৰ্টি বেনাৰত কয়েকজন দিব পাৰে চন্দন ব্ৰহ্মত কিন্তু তাক নিজে পাৰ্টি মানুহে এতিয়াও ভাল নাপায় কিয়নো এই হ'ব কৈ পেলাই মানুহত আশা কৰি পেলাই নষ্ট কৰি দিয়ে তাৰ ইলেকশ্যন টাইমত মদ মাংস দি পেলাই কিনি পেলাই টাকা দি এই জুইযুক্ত কৰে তাৰপিছত জিতা পৰে কোনো কাকো নাচাই গরিব মানুহবিলাক কি হৈছে কি হয় নাই সমষ্টি কি হৈছে উন্নতি হৈ নাই কোনোবা গরিব মানুহ খাবলৈ পাইছে না পোৱা নাই এইটো ক'ব লোৱা তাত টাইম পোৱা নাই আৰু কোনোবা গরিব মানুহ ঘুমাবলৈ ভালকৈ পোৱা নাই ঠিক নাই কি নাই এইবিলাক খবৰ ল'বলৈ পোৱা নাই কালি নিজে বিজনেছ শ্বৰুম বনাই থাকে কিবা কিবি বিজনেছ ক্ৰ বিজনেছ লাইনতে দান্দা মাৰি থাকে
এই কাৰণে ৰাইজসকলে মোক কৈছোঁ, মোক বুজাইছোঁ, আপুনি খাৰা কৰক, মই আছোঁ, আমি আছোঁ, চবৰে আছোঁ, আমি চবৰে আপোনাক সহায় কৰিম, এরকম কৈছোঁ। এই জন্য মই বহুত ভাল লাগছে, মই আগবাঢ়িছোঁ এইটোৱে। আৰু আজিৰ দিনত ইউ পি পি এল যি প্ৰমোদ বড়ো চৰকাৰে আজিৰ দিনত যি কেণ্ডিডেট দিছে চিল্লি 31 চিল্লি সমষ্টিত জয়ন্ত বসুমতাৰী, তাকতো নিজে মানে একটা জাতি সংগঠনত কাম কৰা মানুহ মানে আদাৰ কাষ্ট বা ৰাজবংশী বাইসকলে, মুছলিম বাইসকলে, আদিবাসী বাইসকলে নিশ্চয় তাক ইমান ভাল পোৱা নাই। তাক যদি ইলেকশ্যনত যদি খাৰা হ'ব চায়, ভোট যদি পায়, তাহলে ওই কমসে কম 10 বছৰমান সমাজে কাম কৰিব লাগিব, তাইলে তাক ভোট দিব, এইটো মই আশা আছোঁ। মই আজিৰ দিনা মই 20,000 মিনিমাম 20,000 ভোটত মই জয়যুক্ত কৰিব পাৰিম। মিনিমাম মই 20,000 বেছি পাম। কাৰণ কি মই আজিৰ দিনত মই আদিবাসী ভোটটো মই 80% কমত নাপাম, আৰু মেঘালী ভোট মই 30% মান পাম, আৰু ৰাজবংশী ভোট তাৰ মই 25 দৌৰছোঁ, আৰু মুছলিমসকলে আছে, আৰু আমাৰ বড়োসকলে মোৰ নিজা মানুহ আছে। মই মোটামুটি ভাল ভোটত মই জিতি যাম। মই